হোৱাটছআপ গাইজ আজি হ'ল আমাৰ গাঁৱত বিহু আৰু ৰাতিপুৱাই উঠাৰ লগে লগে আমি দেখলোঁ একদম পূৰা একদম ভেকশ্যন প্ৰতিযোগিতা চলি আছে আৰু এই শেষ হ'ল লগে লগেই আমাৰ ডিজে বক্সো আহি পালাক আৰু ডিজে বক্স আহি পাৰ লগে লগে চেয়াৰো আহি পালাক চেয়াৰবিলাক আমি ধুনীয়াকৈ সাজি পাৰি থ'লোঁ থোৱাৰ লগে লগে আমি ধুনীয়াকৈ মঞ্চখনত ধুনীয়াকৈ সাজি দিলোঁ আৰু অলপ গধূলা হোৱাৰ লগে লগে মানুহ একদম চেয়াৰত বজাই হৈ গ'ল বিভিন্ন ধৰণৰ ডেন্স কিবা কিবি চললাক এইগিলাখান শেষ হোৱাৰ লগে লগে আমাৰ সেই সাংস্কৃতিক গোষ্ঠীও আহি পালাক সাংস্কৃতিক গোষ্ঠীও এনেকৈ ডেন্স চেন্স কৰলাক একদম চালাক আৰু আমাৰ সাগৰদায়ো মঞ্চ উদ্বোধন কৰিব আহিলাক তাৰে মাজতে আৰু ধুনীয়াকৈ সাগৰদায়ো মঞ্চ উদ্বোধন কৰাৰ পিছত বিহু দলো আহি পালাক আৰু বিহু দলৰ মাজতে এজন সৰু ল'ৰাই একদম যি ঢোল বাজিছে একদম পিছত এটা ল'ৰায়ে কৃষ্ণৰ ৰূপ ধৰি ডেন্সো কৰলাক সেই শেষৰ পিছতে আমাৰ মঞ্চত গায়কো উঠলাক আৰু গায়ক শেষ হোৱাৰ পিছতে আমাৰ বিহু ফাংচন ইয়াতে শেষ হ'ল আজি ব্লগটো ইমানেই আছিল লগ পাম আন এটা ব্লগত।